হেল্ল' বন্ধু-বান্ধৱীসকল, এয়া দেখিছানে? এয়া কঠীয়া তুলি আছোঁ। কি ধুনীয়া ধুনীয়া কঠীয়া এয়া দেখিছানে? এইটো আমি জাৱাং বুলি কওঁ। জাৱাও আমি এইটো মানে এইবাৰ ৰুই কিনে আৰু এইবাৰ তোলোঁ। ডাবল কষ্ট মানে দেখাই দি আছোঁ মই আপোনালোকক। আপোনালোকে এনেকুৱা কৰে নে নকৰে? মানে এনেকুৱা কৰিলে এই ধান ফুলা দিনত যে বাগৰি যায় না ধানবোৰ, এইবোৰ এনেকুৱা বাগৰিব কম চান্স থাকে মানে। মাটিত বাগৰি নাযায়, ধানবোৰ বেয়া হৈ নাযায়। সেইকাৰণে এনেকৈ কৰিলে ভাল আৰু ধানো ভাল হয় বুলি কোৱা হয় আৰু। দেখাই দি আছোঁ মই কেনেকৈ তোলে। 2 টোপোলা কাঠোং দিছিলে মানে ধান ৰুই কিনে আৰু এইটো পাই কিনে আৰু ধান তুলিব আহিলোঁ এতিয়া। এইটো অলপকৈ এনেকৈ তোলে। যিমানখিনি ৰুব সিমানখিনি অলপকৈ তোলে। এইবাৰতে মানে বেছিকৈ নুতোলে, এনেকৈ অলপকৈ তোলা হয়। আৰু মই ইয়াৰ কাঠোঙতে কেনেকৈ বহি আছোঁ। আজি বহুত বৰষুণ দিছিলে। আপোনালোকৰ এইফালে বৰষুণ দিছিলে নাই জনাবচোন। আমিতো ঘৰত গুচি যাওঁ বুলি ভাবিছিলোঁ। ইমান যে মানে ওপৰৰ পৰা কেমেৰা তোলে ন, ভয় লাগে মানে বিজুলী মাৰিছে ইমানখিনি। সেইকাৰণে যাওঁ বুলি ভাবিছিলোঁ, পিছত পানীটো চাৰিলে সেইকাৰণে ৰৈ গ'লোঁ। ইমান যে ভয়ংকৰ মানে, ৰ'দ দিলেও বেয়া কৰি দিয়ে, বৰষুণ দিলেও বেয়া কৰি দিয়ে। কি কৰিবি আৰু, চব খেতিয়কৰ পিঠিতে যায় মানে। বৰষুণ ৰ'দ চব আৰু সহ্য কৰিব লাগে আৰু। এয়া ভিজি দিছোঁ পূৰা, পানী ধান ৰুইছোঁ আজি। এতিয়া ঘৰলৈ যাম আৰু ঘৰত যোৱা টাইম হৈছে। ৰ'দ দিলেতো একদম মাতবোৰ নলা হৈ যায় গৰমতে। আৰু আজি ইমান বৰষুণত তিতি ভাল লাগিছে মানে কাম কৰিবৰ কাৰণে। পিছত শ্লিপ কৰে ন আকাশে, মানে কেমেৰাটো এইটোহে ভয় লাগে মানে। আজি মানে গান গাই নাচি ধান ৰুব মন গৈছিল জানানে। বৰষুণত তিতি ইমান ভাল লাগিছে আজি কাম কৰিবৰ কাৰণে। পিছত ভয়হে লাগে অলপমান, ইমান যে বিজুলী মাৰে ন। আৰু এয়া দেখা পাইছে নে, ইয়াত মোৰ পিছফালে এয়া দেখা পাইছে, এইটোও তুলিম মানে আমি ধানটো, এইটোও তুলিম। ইমান ধুনীয়া হৈ আছে এইটো। আৰু এবাৰ তুলি কিনে আৰু এবাৰ ৰুম। আপোনালোকে এনেকুৱা কৰে নে নকৰে জনাবাচোন। আৰু এয়া পিছফালে দেখা পাইছেনে, দাৰা পানী ইমান ডাঙৰ হ'ল। এতিয়া মই এতিয়া গা ধুব যাম। এয়া অৱস্থা শেষ। এতিয়া ধুব যাব লাগিব ন। এয়া বুঢ়াটা হাল মাৰি আছে। আৰু এইফালে মায়ে ধান তুলি আছে। কি ধুনীয়া ন। এইফালে ৰুই আহিলোঁ আমি, দেখা পাইছা না। এই 2 টোপোলা তুলিছোঁ এতিয়া। এইটো পাই কেনে আৰু এইটো তুলিব আহিছোঁ।